সাহায্য আত্মসাৎ কৰাক লৈ দুই ফৌজৰ মাজত প্ৰচণ্ড মাৰপিট। এই ঘটনা কামৰূপ জিলাৰ বকো সমষ্টিৰ 2 নং ৰাঙাপানীত। এই জমলৈ মন কৰক, এও প্ৰায় 90,000 টকা দৰমহা পোৱা চমৰীয়া কলেজৰ সহকাৰী অধ্যাপক জামাল উদ্দিন আহমেদ। তেওঁক লাগে আৰু উপৰেঞ্চি ধন, সেয়ে বান সাহায্যৰ সামগ্ৰীকেই আত্মসাতৰ চেষ্টা। ৰাইজে গম পাই বাধা দিয়াত প্ৰচণ্ড খং, সেই খং মাৰপিটত পৰিণত। দুই ফৌজৰ প্ৰচণ্ড মাৰপিটৰ পিছতে দোষীক শাস্তিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ। গাঁৱৰ গাঁওবুঢ়া দিলবৰ আলীয়ে এইগৰাকী জামাল উদ্দিন আহমেদ নামৰ অধ্যাপকৰ সৈতে মিলি সাহায্য সামগ্ৰী বিতৰণত অনিয়ম কৰাৰ অভিযোগ ৰাইজৰ। অভিযোগ উত্থাপন কৰে সংশ্লিষ্ট ৱাৰ্ড সদস্যগৰাকীয়েও। অভিযোগৰ পাছতেই অধ্যাপকৰ সাংগু পাংগুই চোকা অস্ত্ৰৰে আঘাত কৰিলে ৱাৰ্ড সদস্যৰ স্বামীসহ একাধিকক। 15 বছৰীয়া কন্যাও আহত হৈ গুৰুতৰভাৱে। আহতসকল বৰ্তমানেও স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন। ক্ষুব্ধ ৰাইজে অধ্যাপক জামাল উদ্দিন আহমেদ আৰু গাঁওবুঢ়াৰ শাস্তিৰ দাবীত সাব্যস্ত কৰিলে এই উত্তাল প্ৰতিবাদ। উচিত বিচাৰ লাগে। জামাল প্ৰফেছৰৰ বেৰনীয়া গুণ্ডাসকলে আমাৰ ৰাইজক মাৰি পেলাইছে। উচিত বিচাৰ লাগে। চাউল চুৰি কৰিছে জামাল প্ৰফেছৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৱাৰ্ড সদস্যগৰাকীয়ে অধ্যাপক জামাল উদ্দিন আৰু কেইবাজনৰ নামত টোপামাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। দুখীয়া বানাক্ৰান্তক বিলোৱাৰ সলনি বিতৰণত দুৰ্নীতি কৰা গাঁওবুঢ়া আৰু অধ্যাপকগৰাকীৰ বিৰুদ্ধে শাস্তি দিহা কৰিবনে প্ৰশাসনে? জামাল প্ৰফেছৰে সেই ৰিলিফটো উঠাই আনি নিজৰ ব্যক্তিগত ঘৰত ৰাখিছিল, চুৰ কৰিছিল চাউলখিনি, নিজে আত্মসাত কৰিব বুলি প্ৰবোধন আৰম্ভ কৰিছিল। বিতৰণ কৰিছে নে নাই? বিতৰণ কৰা নাই। ৰাইজৰ পৰা এমুঠ চাউলো পোৱা নাই। সেই ত্ৰিপাল আহিছিল, মল আহিছিল, চাউল আহিছিল, দালি আহিছিল, কাকো দিয়া নাই। 4 দিন পিছত আমি বঢ়িয়াকৈ একদম খবৰ পাইছিলোঁ যে মানে জামাল প্ৰফেছৰ ঘৰত ৰিলিফৰ চাউলখিনি মানে আত্মসাত কৰিবৰ কাৰণে মানে কেইবাজন ব্যক্তিয়ে মানে যুঁজা ষ্টাৰ্ট কৰিছে। সেই সময়তে আমি যে চাউল ষ্টাৰ্ট কৰাৰ মানে উদঘাটন কৰাৰ সময়তে আমাক 4জন মানুহক, এজন ইব্ৰাহিম আলী, ছিদ্দিক আলী, ইলিমা আৰু নকিবক বহুত বেয়াকে ক্ষতি কৰিছে। ছিদ্দিক আলীক জামাল প্ৰফেছৰ নিজে চুৰিৰে সানি খুচি হত্যা কৰিব প্ৰচেষ্টা কৰিছে। 5 ঠাইত আঘাত কৰিছে। ইয়াত কি গাঁওবুঢ়া জড়িত আছে? ইয়াৰ লগতে পূৰ্ণ গাঁওবুঢ়া জড়িত আছে। গাঁওবুঢ়াৰ নাম? গাঁওবুঢ়া দিলবৰ গাঁওবুঢ়া আমাৰ জড়িত আছে। জড়িত আছে। নগৰপৰাৰ পৰা পুলক বৈশ্যৰ ৰিপৰ্ট, নিউজ 31 অসম।